ইষ্ট ডেইলি সংবাদৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ববি কলিতা। দৰিদ্ৰতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, সেই কথাই প্ৰতিফলিত হ'ল নগাঁৱৰ জুৰিয়াত। আন্তঃৰাজ্যিক পৰ্যায়ত ফুটবল খেলি সুনাম কঢ়িয়াইছে জুৰিয়াৰ অতি পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ৰবীন বৰদলৈয়ে। চাওক এই প্ৰতিবেদন। বোকাতে পদুম ফুল ফুলে, সেই কথাই প্ৰতিফলিত হ'ল নগাঁও জিলাৰ জুৰিয়াত। জুৰিয়াৰ এখন ভিতৰ গাঁও সুতিৰপাৰ বনগাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ উৰুখা পজাৰ এজন প্ৰতিভাৱান যুৱক, যিজন যুৱকে নিজ ভৰিৰ যাদুৰে নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰি ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলত অসমৰ হৈ খেলি নিজ পৰিয়ালৰ লগতে জুৰিয়ালৈ সুনাম কঢ়িয়াই আনিছে। দৰিদ্ৰতা কেতিয়াও প্ৰতিভা বিকাশৰ হেঙাৰ হ'ব নোৱাৰে, সেই কথাই প্ৰতিফলিত হ'ল এই যুৱকজনৰ ক্ষেত্ৰত। জুৰিয়া মহাবিদ্যালয়ৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ ৰবীনে ইতিমধ্যে দিল্লী, উত্তৰ প্ৰদেশৰ মথুৰাত আন্তঃৰাজ্যিক পৰ্যায়ত ফুটবল খেলি নিজ প্ৰতিভাৰ জৰিয়তে বিশেষ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাৰ লগতে দৃষ্টি আকৰ্ষণ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ। হিমা দাসৰ পিছত জিলাখনৰেই আন এক সুযোগ্য সন্তান ৰবীন বৰদলৈৰ কৃতিত্বই আনন্দৰ লহৰ বৈছে জুৰিয়ালৈ। নগাঁও ডিষ্ট্ৰিক্টত ষ্টেডিয়াম এখন আছে, তাত খেলিবলৈ গৈছিলোঁ। খেলিবলৈ গৈ মানে তাত খেলোঁতে মানে আমাৰ ছাৰজন আহিলে, ছাৰজন আহি পাছত চাই কাৰণে ভাল খেলিছোঁ, ভাল প্ৰদৰ্শন দেখুৱাইছোঁ। ভাল প্ৰদৰ্শন দেখুৱাৰ কাৰণে মানে মোক চিলেক্ট কৰিলে যে তুমি দিল্লীত খেলিবলৈ যাবা নেকি নেশ্যনেল। মই ক'লোঁ মই ঘৰত যাব লাগিব, সুধিব লাগিব যে মা দেউতাক সুধিব লাগিব মই নেশ্যনেল খেলিব যাব পাৰিম নে নোৱাৰিম। পাছত ঘৰত আহিলোঁ, ঘৰত আহি মই মা দেউতাক সুধিলোঁ, মা দেউতাক সুধি পাছত মই ক'লোঁ যে মোক এনেকৈ তেনেকৈ বা নেশ্যনেল খেলিবলৈ কাৰণে ছাৰ এজনে মোক কৈছে। মই ছাৰজনৰ নাম কি আছিল? ছাৰজনৰ নাম হ'ল নিকু বক্স বুলি কোৱা নাম, আৰু সেইজনে মোক মাতি কেনে মোক দিল্লীলৈ লৈ গ'ল, মথুৰা। তাত খেলিলোঁ, ভাল লাগিল আৰু ভাল খেলো দেখুৱাইছোঁ আৰু বহুত ভাল লাগিছে আৰু খেলি কেনে তাত। আৰু তোমাৰ ভৱিষ্যত কি হ'ব পৰিকল্পনা? ভৱিষ্যত মানে মোৰ আৰু মই ফুটবল খেলিবলৈ বিচাৰোঁ, ফুটবল খেলি থাকিবলৈ বিচাৰোঁ আৰু ফুটবল খেলি আৰু আগুৱাই যাব বিচাৰোঁ, যাতে ভালকৈ খেলিব পাৰোঁ, ভালকৈ খেলি ভাল দেখুৱাব পাৰোঁ আৰু এইখিনিয়ে আৰু। ৰেজাউল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলি।